Hello everyone, welcome to my YouTube channel. আৰু আপোনালোকৰ খবৰ ভালনে? আশা কৰিছো ভালে আছে আৰু ময়ো ভালে আছো আৰু আপোনালোকে থাম্বনেল চাই গমে পাইছে ক'ত গৈ আছো গুৱাহাটী Accoland আৰু মোৰ বহুত দিনৰ পৰা আশা আছিল কিন্তু যাব পৰা নাছিলো ফাইনালি মানে হঠাৎ মানে প্ল্যানিং টো হৈ গল আৰু এতিয়া মানে আমি গৈ আছো আৰু আপোনালোককো দেখাই থাকিম আৰু ভিডিওটো স্কিপ নকৰি শেষলৈকে চাই থাকক আৰু এটা কথা আপোনালোকে ভিডিওটো চাই কিন্তু সাবস্ক্ৰাইব নকৰে প্লিজ সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি থব আৰু ফাইনালি আহি পাই গলো Accoland আৰু ইয়া চক পাৰ্কিং এৰিয়াটো চক বা ইমান ডাঙৰ পাৰ্কিং এৰিয়াটো চক আৰু এতিয়া আমি গৈ টিকেটটো কাটি লও আৰু আপোনালোকক দেখাই আছো ইয়া চক টিকেটৰ প্ৰাইচটো কিমান ইয়া চক আপোনালোকক দেখাই দিছো আৰু এতিয়া আমি টিকেটটো কাটি লও আৰু ইয়া টিকেটটো কাটি ললো আৰু ইয়াতে কিনো লগাই দি আছে নাজানো ইয়া চক আৰু লগাই দি দিলে আৰু এতিয়া আমি ভিতৰলৈ যাও মানে ইয়াতে আকৌ বেগ চেকিং কৰি আছে চেকিংটো কৰি ললে আৰু এতিয়া আমি ভিতৰলৈ সোমাই গৈ আছো আৰু আপোনালোককো দেখাই থাকিম ভিডিওটো কন্টিনিউ চাই থাকিব আৰু গাইস ভিতৰত সোমাই ইয়া চক পৰিবেশটো চক ইমানে ভাল লাগিছে ইয়া চক কি ধুনিয়া লাগিছে পৰিবেশটো আৰু গাইস এপিনে চক আৰু এখন গেট ইয়া চক Accoland বুলি লিখা আছে আৰু এইখন গেটৰ ভিতৰদি আমি ভিতৰলৈ সোমাই যাম আৰু আপোনালোকক দেখাই দিম আৰু ইয়া চক ভিতৰলৈ সোমাই আহি গৈছো বাপৰে বহুত মানুহ আহিছে ইয়া চক আপোনালোকে নিজেই চক কিমান মানুহ আহিছে ইয়া চক আৰু গাইস এতিয়ালৈকে মানুহ আহিয়ে আছে বাপৰে ইমান মানুহ আহিছে এতিয়ালৈকে আহিয়ে আছে আৰু আৰু গাইস এপিনে জেন্টছৰ চেঞ্জিং ৰুম এয়া দেখিছে আৰু এপিনে চাওক এপিনে গাৰ্লছৰ চেঞ্জিং ৰুম আৰু মই এতে চেঞ্জ কৰি লওগৈ আৰু চেঞ্জ কৰি আহি গলো আৰু এতিয়া সুইমিং পুলত নামিম আৰু আপোনালোকক দেখাই থাকিম আৰু গাইস মোৰ পিছৰে চাওক জাহাজ আৰু ইয়াতে সবে পুৰা এনজয় কৰি আছে আৰু ময়ো এনজয় কৰি আছো আৰু গাইস আমাৰ মোবাইলখন মানে বেগতে সোমাই থৈছো কাৰণ ইয়াৰ বেগ এখন দিয়ে ক'ত দিয়ে কি কৰে নাজানো সেইখন বেগত মানে মোবাইলটো সোমাই মানে পানীত নামিব পাৰি ফটো ক্লিক কৰিব পাৰি কিন্তু এতিয়াতো আমি নাজানো না ইমান ফাৰ্স্ট টাইম আহিছো যেহেতু হেতু কাৰণে মানে লগৰ এটা মানে আইফোন আছিলে হেতু মোবাইল দি মানে অলপ ভিডিও ক্লিক কৰিলো আৰু ফটো কেইখন মানে ক্লিক কৰিলো আৰু আপোনালোকক দেখাবলৈ অলপ চেষ্টা কৰিছো আৰু মোৰ পিছৰে জায়গাখিনি সব কি ধুনিয়া লাগিছে জায়গাখিনি বহুতে ভাল লাগিছে আৰু আপোনালোকে আহিব বিচাৰিলে আহিব পাৰে এইখন ওয়াটাৰ পাৰ্ক মানে গুৱাহাটীতে আছে আৰু গাইস ভিডিওটো চাই যদি ভাল পায় তেনহলে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি থব কাৰণ মই নতুন ভিডিও আপলোড কৰি থাকিলে আপোনালোকে নটিফিকেশনটো পাই থাকিব আৰু গাইস ফাইনালি মোৰ মানে 1k সাবস্ক্ৰাইবাৰ হৈ গল আপোনালোকে ইমানখিনি মৰম দিছে ভাল পোৱা দিছে সো থ্যাংক ইউ সো মাচ মাই ইউটিউব ফ্যামিলি আৰু এনেকে আগলৈকে এনেকে মৰম ভাল পোৱা দি যাব যাতে মই আৰু আগবাঢ়ি যাব পাৰো আপোনালোকৰ আশীৰ্বাদত আৰু যদি আমি যাওগে আৰু মোৰ লগৰ কেইটা ওলাই গ'ল মানে হেকিটা মানে গাড়ীত গৈ বহি আছে আৰু মই আছো মানে ভিতৰত মানে আপোনালোকক অলপ দেখাই আছিলো না হেতু কাৰণে আৰু ইয়া চক এই ফিটাডাল সবকে কাটি দি আছে এতিয়া আৰু ইয়া মোৰটো কাটি দিলে ইয়া চক আৰু এতিয়া বাহিৰলৈ ওলাই আহি গলো আজি ভিডিওটো ইমানতে শেষ কৰি আছো আৰু এতিয়া বাই বাই